আসন্ন আমাৰ শুভ বিবাহ শান্তিৰ অৱসান হ'ব আৰু প্ৰতিপদ জোনৰ পোহৰে আমাৰ জীৱনলৈ সুখৰ উপহাৰ দিব পলাইতা এই দিনতে এতিয়াও বহুত দূৰত পলাইতা বিলতাকে অপেক্ষা বৰ কষ্টকৰ ভীষণ কষ্টকৰ পলাইতা কি কোৱা চাৰিটা ৰজনী তোমাৰ অবিহনে মই এক মুহূৰ্ত থাকিব নোৱাৰা হৈছো পলাইতা তোমাৰ অবিহনে এক মুহূৰ্ত থাকিবলৈ মোৰ বাবে বৰ কঠিন হৈ পৰিছে পলাইতা পলাইতা গ্ৰহণ কৰক মহাশয় হয় ৰাজন তুমি অসমত আহিলা যে কি ক'ম ৰাজন প্ৰচণ্ড বিষাদৰ বোজাত জৰ্জৰিত হৈ মই আপোনাৰ ওচৰত উপস্থিত হৈছিলোঁ ৰাজন বিষাদ ৰাজন তোমাৰ আকৌ কি বিষাদ হ'ব লগা হ'ল মোৰ একমাত্ৰ ছোৱালীৰ বিৰুদ্ধে অভিযোগ আছে ৰাজন কি আচৰিত নিজ কন্যাৰ বিৰুদ্ধে অভিযোগ হয় ৰাজন এনেকুৱা এই যে যুৱকজন দেখিছে ৰাজন তেওঁৰ নাম দিনেশ পিয়াজ মোৰ একমাত্ৰ ছোৱালীৰ বিবাহ তেওঁৰ লগত বন্দবস্ত হৈছিল ৰাজন তেওঁ ৰং মনেৰে মোৰ প্ৰস্তাৱক আঁকোৱালি লৈছিল ৰাজন কিন্তু আপত্তি হ'ব লগাচোন একো নাই কিন্তু ৰাজন লাইচেণ্ডাৰ নামৰ এজন যুৱকে মোৰ এই সমস্ত শুভ কামত বিধি পথালি দিছে ৰাজন কি কৰিলে তেওঁ সি কিবা অদ্ভুত মন্ত্ৰৰ বলে মোৰ ছোৱালীৰ মন প্ৰাণ একেবাৰে ধুলাই পেলালে ৰাজন এতিয়া তাই কৈছে তাই হেনো তেওঁৰ লগত বিবাহত নবহে ৰাজন চাওকচোন বাপেকটো হৈ মই কি এইটোতো বৰ ভাল কথা হোৱা নাই ইতিহাস নাই হোৱা ৰাজন তাইক মই ইমান বুজাওঁ নাই বাপেকটো বুলি তাই সকলো কন্যাই নকৰে ৰাজন মোক ইয়াৰ সংবিধান এটা দিয়ক ৰাজন মোৰ একেবাৰে অৱস্থা নাইকিয়া হৈছে ৰাজন হে কোন তুমি মই লাইচেণ্ডাৰ এইজনে ৰাজন যুৱকজন এইজনে ৰাজন তাৰ মানে তোমাৰ অপৰাধীজন এইজনেই হয় ৰাজন এইজনে মোৰ ছোৱালী বোলাবলৈ কি যে কৰা নাই ৰাজন তাকে ৰাজন প্ৰেমৰ কবিতা লিখে প্ৰেমৰ উপহাৰ পঠিয়ায় বিভিন্ন ধৰণৰ আৰু এনেদৰে থাকি মই যদি কেনেবা ঘৰত নাথাকোঁ সকলোবোৰ খুলি কোৱা আমাৰ আগত মই ঘৰত নথকা অৱস্থাত ই মোৰ ঘৰলৈ বিভিন্ন সুস্বাদু মিঠাই টোপোলা নিজে গৈ দি থৈ আহে ৰাজন মই বাপেকে কেনেকৈ অৱস্থা ৰাখিব বাৰু ইলিয়াছ তুমি খন্তেক ধৈৰ্য ধৰা ভাবিয়া এইবাৰ তুমি কোৱাচোন তোমাৰ পিতাই তোমাৰ বাবে যাক স্বীকৃতি প্ৰদান কৰিছে তেওঁক তুমি অপছন্দ কৰাৰ কাৰণ কি তেওঁতো এজন সম্ভ্ৰান্ত ঘৰৰ ল'ৰা দেখিছে ৰাজন তাই কেনেকুৱা উত্তৰ মিছাতে জেদ কৰি নাথাকিবা হাৰ্বিয়া আমাৰ এথেন্স নগৰৰ কিছুমান আইন আছে আৰু সেই আইন অনুসৰি তোমাৰ পিতাই তোমাৰ বাবে যাক স্বীকৃতি প্ৰদান কৰিছে তুমি তেওঁৰ লগতে বিবাহ পাশত আবদ্ধ হ'ব লাগিব আৰু যদি নোহোৱা ইয়াৰ বাবে তুমি কঠিন শাস্তি গ্ৰহণ কৰিব লাগিব মোক শাস্তি দিয়ক ৰাজন কিন্তু মনে নিবিচৰা এজনৰ লগত মই বিয়াত নবহো হাৰ্বিয়া হ'ব হাৰ্বিয়া তোমাৰ ওপৰত মোৰ সঁচাকৈ পতন জন্মিছে তোমাক কিছুদিন বিয়া হৈছে ধৈৰ্য সহকাৰে বিবেচনা কৰি চূড়ান্ত মতামত জানিবলৈ দিবা হাৰ্মিয়া ভাবি চোৱা হাৰ্বিয়া ইয়াৰ বাবে তুমি গোটেই জীৱন চিৰকুমাৰী হৈ থাকিব লাগিব হয়তো তুমি মৃত্যুদণ্ডও গ্ৰহণ কৰিব লগা হ'ব পাৰে পাৰিবা মই চিৰকুমাৰী হৈ থাকিম কিন্তু লাইচেণ্ডাৰৰ বাহিৰে মই আন
নকৰোঁ। অ' হাৰ্বিয়া, জীৱনৰ কঠিন সিদ্ধান্তবোৰ ইমান ক্ষন্তেকতে লৈ নেপেলাবা। কোনো সিদ্ধান্ত লোৱাৰ আগত বহুবাৰ ভাবি চোৱা দৰকাৰ। ইজিয়াছ, হয় ৰাজন। ইমান ডাঙৰ এটা সিদ্ধান্ত মই তোমালোকক ইমান কম সময়ত আগবঢ়াব নোৱাৰোঁ। সেইটো অৱশ্যে হয় ৰাজন। আগন্তুক শুক্লপক্ষৰ প্ৰথম দিনাখন মোৰ আৰু নিপুণ আইতাৰ শুভ বিবাহ। মই সকলো গম পাই আছোঁ ৰাজন। গতিকে মই বিবাহৰ পাছতহে তোমালোকক ইয়াৰ সিদ্ধান্ত আগবঢ়াম। আৰু হাৰ্বিয়া, তুমিও সেইদিনা মোক তোমাৰ সিদ্ধান্ত জনাব লাগিব। নিশ্চয়। ব'লা নিপুণ আইতা। ইজিয়াছ, হয় ৰাজন। তুমি এপাক আহিবাচোন। হয় ৰাজন। বিবাহ সম্পৰ্কে অলপ আলোচনা কৰিব লগা আছিলে। ডিমেট্ৰিয়াছ, তুমিও আহিবা। ডিমেট্ৰিয়াছ, আহা। নমস্কাৰ, মই অমলানদীপ শইকীয়া, নগাঁও। নমস্কাৰ, মই হেমাংগ ৰঞ্জন বৰা, নগাঁও। নমস্কাৰ, মানস ফুকন বৰঙাবাৰী। নমস্কাৰ, মই লীনা বৰুৱা, বৰঙাবাৰী। নমস্কাৰ, মই লোচন শইকীয়া, বৰঙাবাৰী। নমস্কাৰ, মই ডিম্পী বৰা, হেলেন চাহ বাগিচা। নমস্কাৰ, মই লক্ষ্যদীপ হাজৰিকা, ব্ৰহ্মগাঁও। নমস্কাৰ, মই জ্যোতিস্মিতা বৰা, বৰঙাবাৰী। নমস্কাৰ, মই প্ৰিয়াংশু প্ৰাঞ্জল, বোকাখাট কুৰুবাহী সত্ৰ। নমস্কাৰ, মই ধৰিত্ৰী বৰা, বৰঙাবাৰী। নমস্কাৰ, মই